নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ A to Z ইউটিউব চেনেল আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখিছে যে এয়াৰ ফোর্স স্কুলত PGT TGT আৰু PRT পোষ্টৰ ভ্যাকেন্সি ওলাইছে তেনে ক্ষেত্ৰত যিসকল শিক্ষাৰ্থী D.El.Ed বা B.Ed পাস আউট হে সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে এইটো এটা হুনালি সুযোগ হ'ব পাৰে যেহেতুকে তেওঁলোকে এই PRT TGT আৰু PGT পোষ্টসমূহত বা খালি হৈ থকা এই ভ্যাকেন্সিসমূহৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব লগতে আৰু বহুত পোষ্ট আছে যেবোৰ পোষ্টত গ্ৰেজুৱেট বা মাস্টাৰ ডিগ্ৰী থকা শিক্ষাৰ্থীসকলেও আনকি এপ্লাই কৰিব পাৰিব উইদাউট D.El.Ed বা B.Ed তেনে ক্ষেত্ৰত আপোনালোকে এই ভ্যাকেন্সিসমূহ কেনেকৈ এপ্লাই কৰিব আৰু ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট কেতিয়া কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰসিডিউৰ কেনেকুৱা হ'ব সম্পূৰ্ণ কথা জনাম সো ভিডিওটি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক আজিৰ মূল ভিডিওটিলৈ আমি আগবাঢ়ো সো আপোনালোকে গুগলত যাব বা ক্ৰমত আপোনালোকে AFS এইটো চাব AF স্কুল চাবুৱা অৰ্থাৎ এয়াৰ ফোর্স স্কুল চাবুৱা এই লিংকটোত আপোনালোকে ক্লিক কৰিব সো ইয়াত আপোনালোকৰ এটা পৰ্টেল খোল খাব যেটো এয়াৰ ফোর্স স্কুল চাবুৱাৰ পৰ্টেল হয় সো ৰিকগনাইজড এণ্ড এফিলিয়েটেড টু CBSE হয় সো CBSE স্কুল যত এই ভ্যাকেন্সিসমূহ আউট হৈছে সো নট অনলি PRT TGT বা PGT তাত একাউন্টেন্ট বা ক্লার্ক এইবিলাকৰ ভ্যাকেন্সি আউট হৈছে সো ইম্পৰ্টেন্ট নোটিস তাত আপোনালোকৰ সেকেন্ড যেটো আপোনালোকৰ যোৱা 16 জানুৱাৰী তাৰিখে পাবলিশ হোৱা এটো সব ৰিক্ৰুটমেন্ট এম্পেনেলমেন্ট সো ইয়াত আপোনালোকে এইটো লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এয়াৰ ফোর্স স্কুল চাবুৱা এফ ষ্টেচন চাবুৱা ডিব্ৰুগড় সো ইয়াত আপোনালোকে দেখিছে একাডেমিক সেশন 2026 and 27 ৰ কাৰণে তেওঁলোকে ভ্যাকেন্সি আউট কৰিছে সো ইয়াত TGT ৰেগুলাৰ পোষ্ট হয় TGT এটা পোষ্ট কিন্তু বাকি কন্ট্ৰাকচুৱেলৰ ক্ষেত্ৰত PRT কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ বা PRT গেমস PRT ড্ৰয়িং PRT স্পেশাল এডুকেশন PRT লাইব্ৰেৰিয়ান PRT HWT বা NTT 02 আছে সো এইবিলাক ভ্যাকেন্সি আউট হৈছে পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰস যত টাইকোৱান্ডো 1 আছে ডেন্সত 1 আছে যোগাত 1 আছে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ ইনষ্ট্ৰাক্টৰ তাত 1 আছে এম্পেনেলমেন্টত আকৌ TGT ইংলিশ হিন্দি ম্যাথ সোশ্যাল সায়েন্স PRT music NTT lab attendant accountant assistant clerk helper so বহুত ভ্যাকেন্সি আউট হৈছে এই স্কুলখনত যত আপোনালোকে অফলাইন ভাবে আবেদন কৰিব লাগিব অফলাইন ভাবে আপোনালোকে এই এপ্লিকেশন ফর্ম মই আপোনালোকক দি দিম এপ্লিকেশন ফর্মটোৰ জৰিয়তে আপোনালোকে সকলোখিনি ডকুমেন্টস বাই ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্ট আপোনালোকে বিফোৰ 30 জানুৱাৰী 2026 এই এয়াৰ ফোর্স স্কুল চাবুৱালৈ আপোনালোকে বাই পোষ্ট হক বা আপোনালোকে পঠাব লাগিব ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্টৰ জৰিয়তে সো তেনে ক্ষেত্ৰত এই পোষ্টসমূহত তেওঁলোকে দি দিছে আপোনালোকৰ যেটো এডুকেশনাল যি কোৱালিফিকেশন হেতুৰ ক্ষেত্ৰত আপোনালোকে যদি TGT সায়েন্সৰ ক্ষেত্ৰত মাস্টাৰ ডিগ্ৰী ব্যাচেলাৰ্স ডিগ্ৰী ফ্ৰম মাস্টাৰ অৰ এ ব্যাচেলাৰ ডিগ্ৰী ফ্ৰম এনি ইউনিভাৰ্সিটি ৰিকগনাইজড বাই দ্য গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু B.Ed লাগিব TGT কাৰণে আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী লাগিব লগতে আপোনালোকৰ B.Ed লাগিব সো নেক্সট আকৌ TGT মেথছৰ ক্ষেত্ৰতো আকৌ আপোনালোকৰ ইয়াত ব্যাচেলাৰ ডিগ্ৰী লাগিব লগতে আপোনালোকৰ B.Ed লাগিব নেক্সট আকৌ সোশ্যাল স্টাডিজৰ ক্ষেত্ৰতো একি আপোনালোকৰ বা ইংলিশৰ ক্ষেত্ৰতো একি নেক্সট আকৌ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ক্ষেত্ৰতো আপোনালোকৰ মাস্টাৰ ডিগ্ৰী বা আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী লাগিব লগতে আপোনালোকৰ B.Ed কম্পালসৰি নেক্সট ইয়াতে তেওঁলোকে যেটো আপোনালোকৰ ডিজায়াৰেবল যি কোৱালিফিকেশন হেতুৰ ক্ষেত্ৰত তেওঁলোকে দিছে সিটেড বাই এস্টেট ক্যান্ডিডেটস উইল বি গিভেন এডিশনাল ওয়েটেজ ডিউৰিং সিলেকশন সো যিসকল শিক্ষাৰ্থী সিটেড পাস আউট কৰি থৈছে বা এস্টেট অৰ্থাৎ এস্টেট মানে আপোনালোকে ইয়াত নেভাবিব স্পেশাল টেট হয় স্পেশাল টেটটো নহয় ষ্টেট টেট মানে আমাৰ অসম যদি হয় আসামৰ যিবিলাক টেট আসাম টেট পাস আউট শিক্ষাৰ্থীসকল বা সিটেট সেই শিক্ষাৰ্থীসকলে ইয়াত প্ৰেফাৰেন্স লাভ কৰিব কিন্তু এটো নহয় যে কম্পালসৰি সিটেট বা এস্টেট পাস কৰাটো কম্পালসৰি তেনেকুৱা নহয় যদিহে আছে তেওঁলোকে প্ৰেফাৰেন্সে পাব সো হেতু ইয়াত কৈ দিছে আৰু TGT ইংলিশ TGT সংস্কৃত next আকৌ PRT ক্ষেত্ৰত তেওঁলোকে দিছে HS পাস উইথ 50% লগতে D.El.Ed লাগিব সো যিসকল D.El.Ed শিক্ষাৰ্থী আছে তেওঁলোক আনকি ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আকৌ ইয়াতো কৈ দিছে যে সিটেট বা এস্টেট কোৱালিফাইড ক্যান্ডিডেট সকলৰ কাৰণে তেওঁলোকে ওয়েটেজ প্ৰদান কৰি ওয়েটেজ দিব অৰ্থাৎ যেতিয়া সিলেকশন হ'ব তেতিয়া তেওঁলোকে সিটেট বা এস্টেট পাস আউট শিক্ষাৰ্থীসকলক ওয়েটেজটো দিব সো স্যালাৰি ষ্ট্ৰাকচাৰো তেওঁলোকে ইয়াত দি দিছে salary কিমান হ'ব 25000 ৰ পৰা ষ্টাৰ্টিং হ'ব যত আপোনাকৰ বিভিন্ন ধৰণৰ এলাউৱেন্স যোগ হ'ব সো হেতু আপোনাকৰ প্ৰায় আপোনাকৰ 40 উচৰাচৰি আপোনাকৰ
চেলাৰি হৈ যাব প্ৰথমতেই নেক্সট আকৌ নাৰ্চাৰী যিসকল নাৰ্চাৰী এনটিটি নাৰ্চাৰী ট্ৰেইন টিচাৰৰ কাৰণে চিনিয়ৰ ছেকেণ্ডেৰী অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু নাৰ্চাৰী টিচাৰ্ছ ট্ৰেইনিং ডিপ্ল'মা ইন নাৰ্চাৰী মণ্টেছৰী প্ৰি প্ৰাইমাৰী টিচাৰ্ছ ট্ৰেইনিং অৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন চ' যিসকল এনটিটি এপ্লাই কৰিব বিচাৰে তেওঁলোকে D.El.Ed যদি আছে তেওঁলোকো আনকি এপ্লাই কৰিব পাৰিব D.El.Ed থকা শিক্ষাৰ্থীসকলেও আনকি এপ্লাই কৰিব এনটিটিৰ কাৰণে ইয়াত যে নাৰ্চাৰী টিচাৰ্ছ ট্ৰেইনিং কৰিবই লাগিব কম্পালচৰি নহয় যিসকলে D.El.Ed কৰিছে তেওঁলোকো আনকি ইয়াত এলিজিবিলিটি লাভ কৰিব নেক্সট এনটিটি কণ্ট্ৰেকচুৱেলৰ ক্ষেত্ৰতো একেই হ'ব আপোনালোকৰ একাউণ্ট এছিষ্টেণ্ট বিকম পাছ আউট হ'ব লাগিব লগতে কম্পিউটাৰ জনাটো বাঞ্ছনীয় নেক্সট ক্লাৰ্কৰ পোষ্ট আউট কৰিছে গ্ৰেজুৱেট শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব হেল্পাৰ পোষ্ট আউট কৰিছে য'ত আপোনালোকৰ যি বেচেলাৰ ডিগ্ৰী প্ৰয়োজন হ'ব নেক্সট আকৌ PRT মিউজিকৰ ক্ষেত্ৰত তেওঁলোকে বেচেলাৰ ডিগ্ৰী ফ্ৰম এনি ইউনিভাৰ্চিটি লগতে তেওঁলোকে ডিগ্ৰী ইন মিউজিক ফ্ৰম গভ ৰিকগনাইজ ইউনিভাৰ্চিটি মিউজিকৰ তেওঁলোকৰ চাৰ্টিফিকেট থকাটো বাঞ্ছনীয় যিটো ডিগ্ৰী লেভেল হ'ব লাগিব নেক্সট তেনেধৰণে তেওঁলোকে PRT কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ কণ্ট্ৰেকচুৱেল হ'ব চ' PRT কম্পিউটাৰ ইনষ্ট্ৰাক্টৰো তেওঁলোকে পাব্লিছ এডভাৰটাইজমেণ্ট আউট কৰিছে য'ত বেচেলাৰ ডিগ্ৰী হ'ব লাগিব নতুবা তেওঁলোকৰ PGDCA বা MCA হোৱাটো বাঞ্ছনীয় নেক্সট PRT গেমছ আউট কৰিছে PRT ড্ৰয়িং কণ্ট্ৰেকচুৱেল তাতো PRT ড্ৰয়িঙৰ ক্ষেত্ৰতো তেওঁলোকে ভেকেঞ্চি আউট কৰিছে PRT হেল্থ ৱেলনেছ টিচাৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয় এইটো PRT স্পেচিয়েল এডুকেটৰ চ' যিসকল D.Ed কৰিছে বা B.Ed স্পেচিয়েল এডুকেশ্যন কৰিছে তেওঁলোকে এই পোষ্টৰ কাৰণে এলিজিবিলিটি লাভ কৰিব ইয়াত কৈ দিছে হাই ছেকেণ্ডেৰী উইথ 2 year D.Ed অৰ্থাৎ স্পেচিয়েল এডুকেশ্যন যিটো চ' সেইটো কৰা শিক্ষাৰ্থীসকলে ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আকৌ PRT লাইব্ৰেৰিয়ান চ' কণ্ট্ৰেকচুৱেল পোষ্ট এইটো লেব এটেণ্ডেণ্ট 10+2 উইথ ছায়েন্স যিসকলে হাই ছেকেণ্ডেৰী পাছ ছায়েন্সত পাছ আউট কৰিছে তেওঁলোকে লেব এটেণ্ডেণ্টৰ কাৰণে আবেদন কৰিব পাৰিব পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰো তেওঁলোকে ভেকেঞ্চি আউট কৰিছে য'ত টাইকোৱাণ্ডো ডেন্স য়োগা ফ্ৰেঞ্চ লেংগুৱেজ ইনষ্ট্ৰাক্টৰ এইবিলাকৰ কাৰণে তেওঁলোকে 12 পাছ হ'ব লাগিব আৰু 1 year ডিপ্ল'মা হ'ব লাগিব এই পাৰ্টিকুলাৰ যিটো ট্ৰেড তেওঁলোকৰ কাৰণে আবেদন বিচাৰিছে এই ট্ৰেডটোত তেওঁলোকে 1 year ডিপ্ল'মা থাকিব লাগিব চ' এইটো হৈছে ভেকেঞ্চি চ' বহুত ভেকেঞ্চি তেওঁলোকে আউট কৰিছে চ' তেনে ক্ষেত্ৰত আপোনালোকে যদি ইচ্ছা কৰে এই পোষ্টসমূহৰ এগেইনষ্টত আবেদন কৰিব পাৰিব ইনষ্ট্ৰাকশ্যন তেওঁলোকে কৈ দিছে যে ফৰ অল পোষ্ট মেনশ্যন এবভ এক্সেপ্ট PRT librarian, account assistant, clerk and helpers, candidate to be the age group 21 to 50 years. So, 21 পৰা 50 years যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আবেদন কৰিব পাৰিব for post of PRT librarian, account assistant, clerk, candidates to be the age group 25 to 50. 25 পৰা 50 ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব women candidates and physically challenged candidates will be given age relaxation up to maximum of 5 years যিসকল women candidate আছে তেওঁলোকৰ কাৰণে আকৌ 55 years পৰ্যন্তও তেওঁলোকে আবেদন কৰিব পাৰিব সো সকলো কাৰণে এই পোষ্টটো আবেদন কৰাৰ কাৰণে এলিজিবিলিটি প্ৰদান কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰে এইটো আৰু should be able to read write communicate fluently in English except TGT Hindi, TGT Sanskrit, PRT Games, PRT Drawing. So, এই পোষ্টসমূহ বাদ দি বাকি সকলো পোষ্টৰ কাৰণে আপোনালোকে ফ্লুৱেণ্টলি ইংলিছ জনাটো কম্পালচৰি আৰু আপোনালোকৰ ইয়াত কৈ দিছে যে all shortlist applicants will be informed telephonically about the written test and interview at Air Force School Sabua tentatively on 31st January 2026. Candidates arriving late will not be permitted. Original copies of certificate will be required to be brought by the candidate for verification. So, ইয়াত তেওঁলোকে কৈ দিছে যে আপোনালোকৰ অনলাইন আবেদন কৰা অফলাইন আবেদন কৰাৰ অন্তিম তাৰিখ 30 জানুৱাৰী আপোনালোকে 30 জানুৱাৰী দিনাখন বা তাৰ আগদিনাখনে আপোনালোকক টেলিফোনিক্যালি আপোনালোকক জনোৱা হ'ব যে অহা 31 জানুৱাৰী তেওঁলোকে টেন্টেটিভ ডেট এটা লৈছে সো আমুক তাৰিখে তেওঁলোকে অৰ্থাৎ আপোনালোকে এদিন আগত আপোনালোকে গম পাই যাব যে এক্সামটো আছে বা দুদিন আগত আপোনালোকক জনাই দিয়া হ'ব যে 31 জানুৱাৰী তাৰিখক বা অন্য যদি তেওঁলোকে ডেট চেঞ্জ কৰে তেতিয়াহ'লে তেওঁলোকে জনাই দিব বাই ফোন এইটো কথা ইয়াত কৈ দিছে 30 জানুৱাৰী আপোনালোকে আবেদন কৰিব পাৰিব আৰু নো এপ্লিকেশ্যন উইল বি এন্টাৰটেইনড দেয়াৰ আফটাৰ সো তাৰ পাছত আপোনালোকে আবেদন কৰিব নোৱাৰিব সো হেতুৱে কৈছে আপোনালোকে যদি কাৰোবাৰ ঘৰৰ ওচৰত হয় তেতিয়াহ'লে তেওঁলোকে ড্ৰপ বক্স তেওঁলোকে দি থৈছে তাতো তেওঁলোকে দি থৈ আহিব পাৰিব বাই হেণ্ড So, candidates are advised to bring their own stationery and writing material for the test
No TA and DA will be admissible for attending the test and subsequent selection procedure if any. So আপোনালোকে অফলাইন আবেদন কৰিব লাগিব আৰু এপ্লিকেশ্যন ফি নালাগে কিন্তু আপোনালোকৰ TA DA এইবিলাক ব্যৱস্থা কৰা নাই এইবিলাক নাথাকিব আপোনালোকৰ নিজৰ কষ্টিং নিজৰ খৰচত আপোনালোকে সকলোখিনি কৰিব লাগিব সো হেতু কথা ইয়াত কৈ দিছে সো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এই পোষ্টসমূহৰ এগেইনষ্টত সো আপোনালোকৰ কাৰণে মই ইয়াত ফৰ্ম দি দিছোঁ মই ফৰ্ম দেখুৱাই আছোঁ সো এইটো হৈছে এডভাৰটাইজমেণ্ট আপোনালোকে বেক কৰিব ইয়াত আপো জব এপ্লিকেশ্যন ফৰ্ম জব এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য সেশ্যন 2026 and 27 সো ইয়াত আপোনালোকে ক্লিক কৰিব এইটো আপোনালোকে ফৰ্ম পাই যাব সো এয়াৰ ফ'ৰ্চ স্কুল চাবুৱা এইটো হৈছে আপোনালোকৰ পোষ্ট ফৰ্মটো এপ্লিকেশ্যন ফৰ্মটো সো আপুনি কোনটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব এইটো ইয়াত মেনশ্যন কৰি দিব সো ইয়াত আপোনালোকৰ যিমানখিনি ডিটেইলছ বিচাৰিছে সকলোখিনি ফিল আপ কৰি পেলাই আপোনালোকৰ ডকুমেণ্টছৰ সৈতে আপোনালোকে সাবমিট কৰি আহিব পাৰিব বা আপোনালোকে বাই পোষ্ট আপোনালোকে স্পীড পোষ্ট বা ৰেজিষ্টাৰ্ড পোষ্টৰ জৰিয়তে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্ম উইথ টেষ্টিমনিয়েল ডকুমেণ্টছ আপোনালোকে পঠাব পাৰিব সো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম সেই লিংকৰ জৰিয়তে আপোনালোকে এই ফৰ্মখিনিও ডাউনলোড কৰিব পাৰিব এডভাৰটাইজমেণ্টখিনিও ডাউনলোড কৰিব পাৰিব সো এইটো আছিল আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যনখিনি জানি কেনেকুৱা লাগিছে আপোনাৰ ৰায় কমেণ্ট ছেকশ্যনত দিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টিক শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম